নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাটো ভিডিঅ'ত আমি জানুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম ফেব্ৰুৱাৰী মাহৰ দিৱসসমূহৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টোলৈ আমি আগবাঢ়ো। 2 ফেব্ৰুৱাৰী বিশ্ব জলাশয় দিৱস ৱৰ্ল্ড ৱেটলেণ্ডছ ডে। 4 ফেব্ৰুৱাৰী বিশ্ব কৰ্কট দিৱস ৱৰ্ল্ড কেঞ্চাৰ ডে। 10 ফেব্ৰুৱাৰী বিশ্ব মা দিৱস ৱৰ্ল্ড পালছ ডে। এই দিৱসটো হয়তো বহুতে প্ৰথমবাৰৰ বাবে শুনিছে। আচলতে আমাৰ যিবোৰ মাহজাতীয় শস্য আছে ইয়াৰ পুষ্টিকৰ গুণসমূহৰ প্ৰয়োজন, উৎপাদন আৰু সংৰক্ষণৰ বিষয়ে জনাবলৈ এই দিৱসটো পালন কৰা হয়। 2016 চনৰ পৰা এই দিৱসটো পালন কৰা হৈ আহিছে। 13 ফেব্ৰুৱাৰী বিশ্ব ৰেডিঅ' দিৱস ৱৰ্ল্ড ৰেডিঅ' ডে। 13 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় নাৰী দিৱস নেশ্যনেল উমেন্স ডে। মনত ৰাখিব এইটো নেশ্যনেল উমেন্স ডে আৰু এটা ইণ্টাৰনেশ্যনেল উমেন্স ডে আছে যিটো মাৰ্চ মাহত পালন কৰা হয়। তাৰ বিষয়ে আমি পিছৰ ভিডিঅ'টোত পাতিম। কিন্তু এই দিৱসটো ভাৰতৰ নাইটিংগেল সৰোজিনী নাইডুৰ জন্মদিৱসত পালন কৰা হয়। 14 ফেব্ৰুৱাৰী ভাৰতৰ কলা দিৱস ব্লেক ডে অফ ইণ্ডিয়া। আমি সকলোৱে জানোৱে কথাটো যে 2019 চনৰ এই দিনটোত জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত 40 জন ভাৰতীয় জোৱান নিহত হৈছিল আৰু সেইকাৰণে এই দিনটোক ভাৰতত কলা দিন হিচাপে মনা হয়। 20 ফেব্ৰুৱাৰী বিশ্ব সামাজিক ন্যায় দিৱস ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ। 21 ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে। 27 ফেব্ৰুৱাৰী বিশ্ব NGO দিৱস ৱৰ্ল্ড NGO ডে। 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস নেশ্যনেল ছায়েন্স ডে। 1928 চনৰ এই দিনটোতে ভাৰতীয় বিজ্ঞানী ছাৰ চি ভেংকটৰমণে ৰমন এফেক্টৰ উদ্ভাৱন কৰিছিল আৰু যাৰ বাবে তেখেতে 1930 চনত নবেল বঁটাও পাইছিল। গতিকে তেখেতৰ সোঁৱৰণতে সমগ্ৰ ভাৰতে এই দিনটো বিজ্ঞান দিৱস হিচাপে পালন কৰি আহিছে। আজিলৈ ইমানখিনিয়ে আছিল। পৰৱৰ্তী ভিডিঅ'সমূহত বাকী দিৱসবোৰৰ বিষয়ে আলোচনা কৰিম। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হৈছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।